এই মুহূৰ্তত সৰু সজাইৰ পৰিৱেশ দেখুৱাবলৈ লৈছোঁ সঁচাকৈয়ে যেন মায়াবী জুবিন গাৰ্গ সেই যি তেওঁৰ মায়াবী শক্তি সেই মায়াবী শক্তিৰে আজি ইমান লাখ লাখ জনতা আজি তেওঁক চাবলৈ আহিছে মাত্ৰ শেষ বিদায় জনাবলৈ কায়িকভাৱে তেওঁ আঁতৰি গৈছে সেই মুহূৰ্তটো তেওঁক এবাৰ চাবলৈ যিহেতু কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব গতিকে আজিৰ এই সময়খিনিত প্ৰিয় শিল্পীগৰাকীক এবাৰ শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ এনেধৰণে মানুহ আহিছে শিলডল ভাঙি বীৰ দি বাট নোপোৱা অৱস্থা সৰু সজাই ষ্টেডিয়াম আৰু এয়া যেনেধৰণে তেওঁ কৈছিল যে মই মৰিলে আপোনালোক আহিব আৰু ঠিক তেনেধৰণে আহিছে এই খাটি খোৱা জনগণ আহিছে খাটি খোৱা মানুহবোৰ আহিছে প্ৰিয় শিল্পীগৰাকীক এবাৰ কাষৰ পৰা চাবলৈ তেওঁ জীয়াই থাকিব তেওঁৰ দেহটো মাত্ৰ গৈছে কিন্তু তেওঁ জীয়াই আছে প্ৰতিজন অসমীয়াৰ প্ৰাণে প্ৰাণে জীয়াই থাকিব জুবিন গাৰ্গ এই মুহূৰ্তত আমি দেখুৱাইছোঁ হিমাদ্ৰী আৰু মই দেখুৱাইছোঁ সৰু সজাইৰ ষ্টেডিয়ামৰ যি দৃশ্য যি আৱেগিক দৃশ্য প্ৰতিজন মানুহ কান্দি কান্দি ইয়াৰ পৰা গৈছে উচুপি ইয়াৰ পৰা গৈছে বয়সৰ সীমা নাই সকলো বয়সৰ লোক ইয়ালৈ আহিছে উচ্চ নিজ ধনী দুখীয়াৰ কোনো পাৰ্থক্য নাই জুবিন গাৰ্গে গোটেই সমাজখন এক কৰি গৈছে জুবিন গাৰ্গে গানেৰে তেওঁৰ যি স্বভাৱসুলভ ব্যৱহাৰ তেওঁ যি সৃষ্টিৰাজি তাৰে তেওঁ সকলোকে এক কৰি গৈছে অসমখন তেওঁ এক কৰি গৈছে সমাজখনক এক কৰি গৈছে কেৱল অসম বুলি ক'লে ভুল হ'ব আজি পৃথিৱীয়ে চাইছে অসমত কি পৰিৱেশ হৈছে জুবিন গাৰ্গ কি হয় আজি পৃথিৱীয়ে দেখিছে সেই পৃথিৱীক আজি জুবিন গাৰ্গে আমাক চিনাকি কৰাই দিছে তেওঁ জীয়াই থাকোঁতে যেনেধৰণে অসমক চিনাকি কৰাই দিছিল সমগ্ৰ পৃথিৱীত মৃত্যুৰ পাছতো তেওঁ চিনাকি কৰাই গ'ল পৃথিৱীত যে জুবিন গাৰ্গ কি হয় অসমখনক তেওঁৰ মৃত্যুৰ জৰিয়তে তেওঁ চিনাকি কৰাই থৈ গৈছে এয়া সহস্ৰজন লোক আহিছে হাজাৰ হাজাৰ লোক আহিছে লাখ লাখ লোক আহিছে তেওঁলোকে ফুল লৈ আহিছে ঘৰৰ পৰাই ইয়াত দেখুৱাইছোঁ ৰক্ত জবা তেওঁলোক আহিছে ঘৰৰ পৰা লৈ আহিছে এয়া ইমান আৱেগিক এই মুহূৰ্তত মানুহবোৰ কাৰণ জুবিনৰ সেই বিশেষ গীতটোও তেওঁলোকে গাইছে ইয়াত বাজি আছে যি মায়াবিনী সেই মায়াবিনী সকলোৰে মুখত এতিয়া গুণগুণনি কি ক'ম ক'বলৈ ভাষা নাই ইয়াত কালিৰে পৰা যি পৰিৱেশ সৃষ্টি হৈছে তাত কিন্তু আৰক্ষী বা নিৰাপত্তাৰক্ষীয়ে অকণো তেওঁলোকে প্ৰেছাৰ দিয়া নাই সকলোৱে একদম সুশৃংখলিতভাৱে প্ৰতিজন অনুৰাগী আহিছে তেওঁলোকে ইয়াত শৃংখলাবদ্ধভাৱে সকলোৱে এনেধৰণে শেষবাৰৰ বাবে প্ৰিয় শিল্পীগৰাকীক এবাৰ চাবলৈ তেওঁলোকে আহিছে আৰু এয়া তেওঁলোকে গধুৰ বুকুৰে সজল চকুৰে এবাৰ মাথো শিল্পীগৰাকীক চাইছে আদৰৰ শিল্পী মৰমৰ মানুহজনক চাইছে তেওঁ অতিকৈ আমাৰ মৰমৰ জুবিন গাৰ্গ সেই জুবিন গাৰ্গ আমাৰ পৰা হঠাতে অভাৱনীয়ভাৱে কায়িকভাৱে তেওঁ গুচি গ'ল কিন্তু চিৰদিন চিৰকাল অসম আৰু অসমীয়া থকালৈকে জুবিন গাৰ্গ আমাৰ মাজত থাকিব আমি সকলোৱে তেওঁক জীয়াই ৰাখিব লাগিব আৰু তেওঁ সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগিব আমি সকলোৱে গতিকে দেখুৱালোঁ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কালি নিশ্চয় সোণাপুৰতো ইয়াতকৈ অভাৱনীয় মানুহৰ ভিৰ হ'ব সোণাপুৰত